সিধা কথা যে পুৰণি বিজেপিবিলাকৰ ভৱিষ্যত কি কৈছো নাই আমাৰ পাৰ্টিটোত আজিৰ তাৰিখত কোনো পুৰণা মানুহৰ কোনো ভেলু নাই মুখ্যমন্ত্ৰী কোন কংগ্ৰেছী কংগ্ৰেছী কি প্ৰাক্তন কংগ্ৰেছী এতিয়াও কংগ্ৰেছীয়ে কৰি আছে তেওঁ নিজে কৈ দেখোন তেওঁ বোলে কংগ্ৰেছতো মানুহ আছে আপোনাৰ খংকাৰ খং বুলি কথা এটা নাই মোৰ দুখ গা মালিচ কৰাকেইটাহে সদায় টিকেট পাই এম এল এ মন্ত্ৰী হয় যিকেইটা গা মালিচ কৰে আশ্বাস দিছিলে টিকট দিব বুলি 100% কোৱাৰ পৰা কথা নাই পতা নাই পেৰাচুটেদি এটা আহিল আৰু আহি আজি ৰাজনীতিত তোলা ধনা দিছিলে কংগ্ৰেছীটোক এই কি বৰদলৈ পদ্মত বৰদলৈ DNA বোলে কংগ্ৰেছ আছে তেওঁ বহুত ভাবি আছিল তাৰমানে কংগ্ৰেছৰ পৰা আহিব আৰু সিহঁতে ৰাজপাত খাব মোক টিকেট নিদিয়াৰ যুক্তি কি আছে আছে উত্তৰ আছে মুখ্যমন্ত্ৰীৰ ওচৰত ইমান ত্যাগী নেতাক জালুকবাৰীৰ পৰা টিকেটটো দিয়াই দিয়ক না খেলক আৰু CMটো অফাৰ কৰক দম আছে যদি তেওঁ নমিনেশ্যন দি উঠি 14 দিনত হাবু ডাবু খাই যাব তাৰ অৱস্থা নোহোৱা হ'ব 35 বছৰ কাম কৰিলে কি পালে আপুনি জয়ন্ত কুমাৰ দাস তেওঁৰ সেই আঁচনিৰ স্কিমৰ মাল নহয় যে 50 কৰোৰ 20 কৰোৰ 100 কৰোৰ টকা আগুৱাই দিয়াৰ লগে লগে টুপ গিলি বহি দিম পলিটিকেল সিন্ডিকেট চলোৱাৰ কাৰণে এই ভণ্ড AGPৰ নেতাকেইটাক লৈ যিয়ে AGPক ধ্বংস কৰিছে নিজৰ অকল পকেট গৰম কৰাৰ নিজৰ স্বাৰ্থত এই 2-3টা নেতাই এটা জাতীয়তাবাদী সত্তাক ধ্বংস কৰি পেলাইছে লাজ লগা নাই নে সিদ্ধাৰ্থ ভট্টৰ খাল খান্দি কুম্ভীৰ মাটি আজি নিজে টিকেট নাপালে এইটো ৰাজ্যিক সভাপতিয়ে টিকেট নোপোৱা কিন্নৰৰ কাৰণে যদি ৰিজাৰ্ভেশ্যন থাকিলেও ধৰক 10টা চিট এইবাৰ কিন্নৰে খেলিব পাৰিব তেওঁলোকে তাৰে কিন্নৰ নিজে হৈ লৈ হ'লে খেলিলেহেঁতেন এনেকুৱা জাতৰ মাল এইবিলাক বিজেপি ভাৰ্চেছ কং বিজেপি আৰু আজিৰ তাৰিখত কং বিজেপিৰ উৎপাতত বিজেপিৰ অৱস্থা নাই আপোনাক যদি অফাৰ দিয়ে গৌৰৱ গগৈ জইন কৰিবৰ কাৰণে কংগ্ৰেছত বেয়া নাপাব মই কংগ্ৰেছৰ বিৰুদ্ধে মোৰ জীৱনটো শেষ কৰিছোঁ